Welcome students. Class 10 or তোমালোকৰ chapter 3 দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰৰ সমাধান আনিছো মই সমাধান আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান যেটো substitution method তোমালোকে প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি আৰু বজ্ৰগুণন পদ্ধতি এই কেটামান পদ্ধতিতে সমাধান কৰিব পৰা পদ্ধতি কেটামান পাবা সমাধান কৰাৰ আমি তাৰে প্ৰতিস্থাপন পদ্ধতি লৈ আনিছো substitution method okay. It is called substitution method. প্ৰতিস্থাপন পদ্ধতিৰে তোমাৰ দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰৰ সমাধান ওকে অল ৰাইট এতিয়া তাত এটা বস্তু তোমালোকে জানি থবা যে আমি এটো কৰিবৰ কাৰণে এটা উদাহৰণ লৈ লৈছো যে তলৰ ৰৈখিক সমীকৰণ জোৰৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা ওকে অল ৰাইট দেন So equation first lolo x minus y plus 1 is equal to 0 ba eto plus 1 to ami hopale lole minus 1 hoy jabo so x minus y is equal to minus 1 ami equation number 1 and the second equation 3x plus 2y minus 12 is equal to 0 ei duta dia asile 3x plus 2y minus 12 is equal to 0 ba ami etu likhibo pari 3x plus 2y is equal to 12 okay then so etu ami equation ki kori pelalu 2 right for you আমি এখিনি আগত কৰি ললো যাতে আমি বুজিবলে সুবিধা হয় ঠিক আছে ওকে এতিয়া আমি এই দুইটা সমীকৰণৰ 1 আৰু 2 ৰ যিকোনো এটা সমীকৰণ লব পাৰো যিকোনো এটা সমীকৰণ লৈ x ৰ মান নিৰ্ণয় কৰিম that is x টো বাওপক্ষত থকাকৈ অকলে বাওপক্ষত থকাকৈ প্ৰকাশ কৰিম ওকে আমি নিজৰ সুবিধা মতে 1 টো লৈ ললো কাৰণ 1 টো আমি সহজ হ'ব 1 to দিয়া আছে x minus y is equal to minus 1 so x or মান হৈ গল minus y বাও পক্ষৰ পৰা হো পক্ষলৈ যেতি আনিলু minus 2 plus হৈ গল plus y আৰু minus 1 so x is equal to y minus 1 আমি x to বাও পক্ষত থকাকৈ প্ৰকাশ কৰিলু x ৰ মান ওলাল y minus 1 is এটুক আমি 3 নম্বৰ সমীকৰণ গঠন কৰি দিলু এতিয়া এই মানটো x ৰ এই মানটো আমি 2 নং সমীকৰণত বহুৱাই দিম যেটো এটো 1 নম্বৰ পৰা পাইছো তেতিয়ালে আমি এটো 1 নম্বৰ পৰা লৈছো তেতিয়া আমি 2 নং সমীকৰণ লৈ লম ইয়াত বহাই দিম 2 নং সমীকৰণ 3x + 2y - 12 that is 3x 3 into x what is the value of x y minus 1 okay 3 into y minus 1 3x আৰু plus 2y keep it as it is plus 2y is equal to 12 so it is 12 same just we put the value of x in place of x 3 into here value x is equal to y minus 1 eto ami yat bahai dilu now 3 into y 3y plus minus minus 3 into 1 3 plus 2y is equal to 12 now 3y plus 2y ami baw pokot rakhilu jitu y ninno koribole goi asu minus 3 to ho pokholoi transfer korilu plus hoi ahi gol 12 plus 3 so 3y plus 2y is equal to ki hoi gol 5y so 5y is equal to ami ki palu 15 12 plus 3 15 so 5y is equal to 15 then y is equal to 15 divided by 5 that is we got 3 y value I got 3 now y er মান এই 3 নং সমীকৰণত বহুৱাই দিম y er মানটো তেতিয়া x লৈ যাব so y er মান আমি কি কৰিলু 3 নং সমীকৰণত বহুৱাই পাও 3 নং সমীকৰণত বহালু কি আছিল 3 নং সমীকৰণ yes x is equal to y minus 1 so x is equal to y minus 1 so y value is 3 minus 1 right so 3 minus 1 equal to 2 so x is equal to 2 and y is equal to 3 this is the solution of the given linear pair of equation okay এই রৈখিক জোড়ৰ সমীকৰণ জোড়ৰ সমাধান হৈছে x is equal to 2 আৰু y is equal to 3 ইও দ্বিতীয় সমাধান অৱশ্যে প্ৰতিস্থাপন পদ্ধতিৰ সমাধান কৰিব কৈছে আমি ইয়াত a1 by a2 দেখুৱা নাই যেহেতু a1 আছে 1 a2 আছে 3 1 by 3 আৰু এটো b1 আছে -1 y সহগটো 1 এ ধৰিব লাগিব যেতিয়া নাই -1 আৰু b2 আছে +2 so -1 by 2 so 1 by 3 আৰু -1 by 2 to equal নহয় a1 by a2 not equal to b1 by b2 সেইকাৰণে এটো অদ্বিতীয় সমাধান তাৰ মানে ইউনিক সলিউশন অৰ্থাৎ x ৰ 2 আৰু y 3 এই 2 3 ইয়াৰ দুটা ৰৈখিক জোড় দুটাৰ লেগ দুটালে 2 3 স্থানাঙ্কত কটাকটি কৰিব তো আশা কৰো বুজি পাইছা নিশ্চয় তোমালোকে গুটেইটো
মই তোমালোকক ষ্টিল ফটো দি দিছিলোঁ, সেইটোৰ পৰা তোমালোকে বহীত পাতি ল'ব পাৰিবা আৰু ইয়াৰ পৰা বুজি ল'ব পাৰিবা। চ' থেংক ইউ ভেৰি মাছ।